গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালেই চাগে মোৰো ভাল সদায় নিচিনাকৈ জুই আৰু এয়া জবাহঁতৰ বৰমাইকৰ ঘৰত আহিছোঁ এইখিনিৰ পৰা মানে ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু এয়া চাওক না ইহঁতৰ বৰমাইকৰ ঘৰত ইমান ধুনীয়া ধুনীয়া ফুলবোৰ আছে দেখিবলৈ বহুতেই ধুনীয়া লাগিছে তাৰে অলপ আপোনালোকক দেখাই আছোঁ বাৰু চাব আৰু এয়া অলপ বেক কেমেৰা কৰি দেখাই দিছোঁ চাওক না এইজোপা বহুত কিউট লাগে বহুত ধুনীয়া হয় আৰু এয়া চাওক আৰু এইফালে এল'ভেৰা জেল এইবিলাক মানে মোৰ ফুল দেখিলে বহুত এট্ৰেকশ্যন হৈ যায় সেইটো কাৰণে মই নেদেখুৱাকৈ থাকিবই নোৱাৰোঁ আৰু এয়া দেখাই আছোঁ ধুনীয়াকৈ হাই এটা দি দিয়া আৰু অলপ এনেই সিহঁতৰ ঘৰখন দেখাই দিছোঁ ইমান ধুনীয়াকৈ ৰাখিছে বস্তুবোৰ সেইটো কাৰণে এনেই অলপ দেখাই দিলোঁ আপোনালোকক এইফালে এনে আহি আছোঁ চোতালৰ ফালে এইফালে আছে জবা মোবাইল লৈ গাই জবাৰ চুলিখিনি চাওক না ইমান কিউট লাগিছে তাই নিজে নিজে হাইলাইট কৰি লোৱা হয় আৰু দীঘল আছিলে তাইক কাটিলে এনেকৈয়ে বোলে ভাল পায় বেছি জানো কাৰ ষ্টাইল কৰিছে এতিয়া মেলিও দিছে অলপ মেলি দিওঁতে বা অলপ কালি দেখিছেই ন চাওক আৰু এইফালে এতিয়া বিৰিয়ানী খাব লৈছোঁ আৰু জবাৰ বায়ে মানে বিৰিয়ানী লৈ আহিছে আমাৰ দুজনীৰ কাৰণে সেইটো কাৰণে বৰমাহঁতে সকলোৱে খায় গাইজ ফাইনেলি মই ৰেডি হৈ গ'লোঁ এতিয়া আৰু এইযোৰ লেহেংগা ধুনীয়াকৈ পিন্ধিলোঁ কালি যে দেখাইছিলোঁ মই যে কৈছিলোঁ পিন্ধিম বুলি সেইকাৰণে আজি পিন্ধি ল'লোঁ ইয়াৰ পাছত আৰু এযোৰ পিন্ধিম বাৰু দেখাম আৰু এতিয়া তলৰ পৰা ওপৰলৈ আপোনালোকক দেখাম কেনেকুৱা লাগিছে কমেণ্ট কৰিব তো ঠিক আছে ভালকৈ দেখাই আছোঁ ৰ'ব গাইজ এতিয়া বান্দালে আহিছোঁ অলপ ইয়াতে বোলো ৰিল চিল বনাই লওঁ অলপ ইনষ্টাগ্ৰামত তো সেইকাৰণে আপোনালোকক দেখাই দিম বাৰু ইয়াতে দেখাম মই তাত নেদেখালোঁ আৰু ইয়াত আহি গ'লোঁ এতিয়া এজনী জবাই বেপাৰী পালে যে সেইটো কাৰণে চাদৰ মেখেলা চাই আছে সেইকাৰণে সিহঁতক মাতি দিলে চাই আছে আৰু এনেকুৱা ছেম এযোৰ আছে মোৰ এয়া জবাই চাই আছে ৰঙা লাগে মাজতে এযোৰ দেখিছিলোঁ হেৰি এতিয়া ৰঙা ইমান ধুনীয়া লাগে ৰঙা বগা আৰু বেপাৰী গ'লগৈ এতিয়া ধুনীয়াকৈ এবাক জবাক দেখাই দিয়া এয়া তাই ধুনীয়াকৈ ব্লেক কালাৰ এযোৰ চাদৰ মেখেলা পিন্ধিছে আপোনালোকক দেখাই দিছোঁ এতিয়া ধুনীয়াকৈ গাইছ এতিয়া আকৌ এযোৰ কাপোৰ পিন্ধি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া ধুনীয়াকৈ ৰিল চিল বনাম আৰু চাই থাকক আৰু এইফালে ওপৰৰ পৰা তললৈ এপাক দেখাই দিছোঁ চাওক আৰু গাইজ মই ভিডিঅ'টো অথনি সিমানতে ৰাখি দিলোঁ আৰু এতিয়া সন্ধিয়া টাইম মই শুই উঠি পেলাই এতিয়া মানে শেষ কৰি দিওঁ ন ভিডিঅ'টো তো ঠিক আছে ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব তো ঠিক আছে আকৌ আপোনালোকক নেক্সট আকৌ ধামাকা ব্লগ আনি আছোঁ আপোনালোকে চাই থাকিব খালি আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব তো ঠিক আছে বাই বাই